আমার এই বিদ্যালয়ের মাননীয় প্রধানাচার্য, আমার পরিচালনা কমিটির আমার সহকর্মীসকল, আমার সন্মানীয় আচার্য আৰু আচাৰ্যাসকল আৰু নিজৰ নিজৰ সন্তানক আজি এই 2023-24 বৰ্ষৰ শিক্ষাবৰ্ষৰ প্ৰথম দিনটোত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আমাৰ অভিভাৱক অভিভাৱিকাসকল, আপোনালোকক মই আজি আমাৰ বিদ্যালয়ৰ শুভাৰম্ভণিৰ প্ৰথম দিনটোত আটাইকে আন্তৰিক ধন্যবাদ যাচিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ এই আগন্তুক দিনৰ যি শিক্ষাবৰ্ষ, সেই শিক্ষাবৰ্ষ যেন সুন্দৰ, সাফল্যমণ্ডিত আৰু কৃতকাৰ্যতাপূৰ্ণ হয়, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিশেষকৈ যিসকল জনাইছোঁ মাননীয় সভাপতি মহোদয়, ইমান সুন্দৰ আৰু বক্তব্যৰে আমাক সকলোকে মাৰ্গদৰ্শন কৰাৰ বাবে মঞ্চত উপবিষ্ট পৰিচালনা সমিতিৰ মাননীয় সভাপতি, সম্পাদক, কোষাধ্যক্ষ মহোদয়কে আদি কৰি সহ-সম্পাদক পুলক দাস আৰু আমাৰ মাতৃভাৰতীৰ মাননীয় সভানেত্ৰী বাইদেউ, মোৰ সহকৰ্মী আচাৰ্য আচাৰ্যসকল, অতিকৈ শ্ৰদ্ধাৰ মাতৃমণ্ডলী তথা আজিৰ এই বিদ্যাৰম্ভ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ অভিভাৱক আৰু আমাৰ যি মেটেৰিয়েলছ বুলি কওঁ, ইংৰাজী মেটেৰিয়েলছ, আৰু আমাৰ মুখ্য মধ্যমণি বুলি ক'লেও ভুল নহ'ব, আমাৰ মৰমৰ কণ ছাত্ৰ ছাত্ৰীসকল, আমাৰ কাৰণে আজি এটা বৰ সৌভাগ্যৰ দিন। আমি সকলোৱে জানো যে এটা আমি নতুন বৰ্ষত বা আপোনালোকৰ নথি সন্ততিসকলক জীৱনৰ প্ৰথম ঢাপলিত আপোনালোকে উপনীত কৰাবলৈ আগবাঢ়িছে, আৰু এয়ে আমি আজি শ্ৰী প্ৰভুৰ চৰণত এগছি চাকিৰ সৈতে ধূপ নৈবেদ্য আদি আগবঢ়াই আমি তেখেতৰ পৰা শুভাশীষ কামনা কৰিছোঁ, যাতে আমাৰ এই যিসকল শ্ৰদ্ধাৰ অভিভাৱকে তেওঁলোকৰ কণ কণ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ বিদ্যালয়ৰ যি আৰম্ভণি